নমস্কাৰ মোৰ বন্ধু এজনে এটা কৌতুক ক'বলৈ কৈছিলে বন্ধুজনৰ নাম মুছলে আহমেদ তেখেতে এদিন মোক এটা সেন্টেন্স কৈছিলে মোৰ মনত আছে আৰু মোৰ মনঃপুত সেন্টেন্সটো তেওঁ কৈছিলে যে পেটত গামুছা মাৰি দিম তথাপি বাকি নেখাও এতিয়া তেখেতে কোৱা কৌতুকটো শুনক মানে আমেৰিকান এটা ৰাছিয়ান এটা আৰু ইণ্ডিয়ান এটা তিনিটাই নিজৰ দেশখনক লৈ গৌৰৱ কৰিছে আমেৰিকানটোৱে কৈছে যে আমাৰ দেশত মাটি খানি তললৈ গৈ আছো বহুত খনাৰ পিছত মাটিৰ তলত এটা মুদ্ৰা পাইছো তেতিয়া ৰাছিয়ান আৰু ইণ্ডিয়ানজনে সুধিছে পিছে কি হ'ল বোলে চা বহু বছৰৰ আগতেই আমাৰ দেশত মুদ্ৰা প্ৰচলন হৈছিল তাৰ পৰা প্ৰমাণ হয় তেতিয়া ৰাছিয়ানটোৱে কৈছে আমাৰ দেশতো মাটি খানি তললৈ গৈ আছিলে বহুত খানিলে তলত গৈ পাইছেগে এডাল তাঁৰ পিছে কি হ'ল বোলে চা আমাৰ টেলিফোন তেতিয়াই আছিলে আৰু ইলেক্ট্ৰিকো বহু বছৰৰ আগতেই আমাৰ দেশত আছিলে তাৰ পিছত এতিয়া ইণ্ডিয়ানটোৱে কৈছে বুজিছো আমাৰ ভাৰততো খানি তললৈ গৈ আছো বহুত তললৈকে খানিলো একো নেপালো বোলে পিছে কি হ'ল বোলে চা বহুত বছৰৰ আগতেই আমাৰ দেশত ওয়্যাৰলেছ আছিলে এতিয়া দ্বিতীয়টো শুনক এজন মানুহে বৰ দুখ মনৰে আছে মানে মন মাৰি আছে তেওঁৰ ওচৰলৈ এজন মানুহ আহি সুধিছেই আচ্ছা তই ইমান মন মাৰি আছ কেলে বোলে চা আজি মোৰ হাঁহ এটা মৰিলে সেইকাৰণে মনটো ভাল লগা নাই যিজন আহিছে তেওঁ কৈছে হেতনো কি ডাঙৰ কথা মোৰ ঘৰত দুটা মৰিলে শিবুহঁতৰ ঘৰত তিনিটা মৰিলে অপুহঁতৰ ঘৰত চাৰিটা মৰিলে তেতিয়া হিজন মানুহে কৈছে এতিয়াহে মনটো ভাল লাগিছে